আমাৰ গণৰাজ্য দিৱস সকলোৱে আনন্দ কৰিছেনে নাই আজি? আহিলে কেনেকুৱা লাগিলে? মামা কি দিলে? মামা Hey guys, welcome to my new vlog. তো এটা ৰাতিপুৱা গৈ আছোঁ আমি গাঁও পিনে। তো আজি হয় 26 জানুৱাৰী। আমাৰ গাঁও পিনে পাতিছে আৰু সেই সাইডেও কিবা এটা হৈ আছে। তো তাত আহিব মামা। তো তাতো চাব যাম আৰু গাঁও পিনে খেল খেলাই আছে। তো তালৈও যাম। তো এটা আমি লগৰটো মই গাঁও পিনে ফুৰিব আহিছোঁ। তো দিনা চিনা কৰি কিনে গৈছোঁ। তো আমি দুটা ওলাইছোঁ এতিয়া। তো খেল হৈ আছে আৰু মামাও আহিছে। তো তালৈ যাম এতিয়া। তো ক'ত গৈ আছোঁ চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। তো গাইজ আমি ক'ত খেল আছে তাত আহি গ'লোঁ। তো এইপিনে খেল হৈ আছে সেইপিনে পূৰা আৱাজ হৈ আছে সেইকাৰণে এইপিনে সেইপিনে কৈছোঁ। তো সেইপিনে যাম এতিয়া পূৰা গান গাই আছে সেইপিনে মায়াবিনী জুবিন দাৰ ছং। তো এটা আমি আহি গ'লোঁ ঢেলাঘাটৰ পৰা। ইমান ভাল লগা নাছিলে কাৰণ আমি দেৰিকৈ পালোঁ। তো খেল চেল একো খেলিবও নাপালোঁ। তো সেইকাৰণে আহি গ'লোঁ। তো এতিয়া খেল খতমেই হৈছিলে। তো আমি শেষৰ টাইমত পালোঁ। তো এতিয়া য'ত মামা আহিছে তালৈ যাওঁ। আমি তিনিটা গৈ আছোঁ এতিয়া। তো মামা আহিছে তো মামাক চাব যাওঁ আমি। তো গাইজ ইয়াত আহি পাই গ'লোঁ। তো এইপিনে চব পূৰা পেণ্ডেল চেণ্ডেল লগোৱা আছে। পূৰা মানুহ চানুহ চব ভিৰ আছে এইপিনে। তো তাত মাজত গৈ লওঁ। তো গাইজ ইয়াত অকণমান চেকিন আছিলে। তো চেকিনটো কৰি কিনে আহি গ'লোঁ। তো এইপিনে লগৰকেইটা এটা কৰি আছে চেকিন। চল চল আমি ভিতৰত এণ্ট্ৰি লৈ ল'লোঁ আমি তিনিজনে। এইপিনে পূৰা মানুহ চানুহ ভিৰ আছে। वो तो है ना এই পূজাৰ মাধ্যমে পৰিৱেশৰ সৈতে মানৱৰ গভীৰ সম্পৰ্ক প্ৰতিফলিত হয় আৰু এই তো গাইজ ইয়াৰ ওচৰত কি আছে চাওঁ এতিয়া। ভূমি পূজন এক সমন্বয় আৰু উন্নতি আনিব বুলি বিশ্বাস। তো গাইজ মামা আহি পাই গ'ল। এইপিনে গোটেই মানুহকেইটা থিয় হৈ গৈছে এতিয়া। তো সেইপিনে মামা আহিছে এতিয়া আকৌ সোমাই গ'ল আহি কিনে। আজি আমাৰ গণৰাজ্য দিৱস সকলোৱে আনন্দ কৰিছেনে নাই আজি? সকলোকে মই গণৰাজ্য দিৱসৰ অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এতিয়া মামাহঁতে গুচি গ'ল আৰু মানুহ চব খালী হৈ গ'ল এতিয়া। চবে মানুহ গৈছে এতিয়া। আহিলে যে কেনেকুৱা লাগিলে? মামা কি দিলে? মামা তো গাইজ মামা ইয়াক ভুজিয়া দি দিলে অকল। ভুজিয়াত ঠগি দিলে গাইজ, ভুজিয়াত ঠগি দিলে ইয়াক। গাইজ এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ। তো 5 মিনিট পেণ্ডেলটো চাব পাৰে। তো ইয়াতে পাতিছে এইবাৰ পাতিলে। তো ইয়াত পূৰা মানুহ চানুহ চব আছিলে ভিৰ। তো এতিয়া খালী হৈ গ'ল। তো এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। হাফ দি কিনে আমাৰ মামা ঠগি দিলে আমাক। মামাই হাফ দি দিলে আমাক। হাফ ভুজিয়া আৰু কেক। ষ্টেটত ফুল লগা আছিলে তো সেইটো ছিঙি কিনে আনিলে। এইটো চব পূৰা ফুল চুল ছিঙি কিনে ল'লে। এইটো অৰিজিনেল হয় পূৰা ফুলটো ইমান ধুনীয়া। তো কাপোৰ চাপোৰ চব সলনি কৰিলোঁ। চাৰ্টটো সলনি নাই কৰা। তো জেকেট চেকেট লগাই ল'লোঁ। পূৰা ঠাণ্ডা লাগিছিলে। তো এতিয়া ঘৰ ওচৰতে মোৰ মানে হয় তো মাতিছে। তো ক্ষীৰ ভাত বনাইছে তাতে সেইটো খাবলৈ মাতিছে। তো তাতে যাওঁ এতিয়া আৰু চুলিটো বান্ধি থৈ দিছোঁ। তো সেইকাৰণে টকলা লাগিছে অকণমান। তো এইপিনে বান্ধি থৈ দিছোঁ পূৰা একদম আৰাম লাগিছে নহ'লে গোটেই কাণে চানে সোমাই থাকে। চবে ইয়াতে আছেই মানে এইটো ঠেপু মানে চবতকৈ দেৰি ময়ে আহি পালোঁ। চবে খোৱা ষ্টাৰ্ট কৰিয়েই দিলে আৰু এই চামুচ যাক বেচা নাই দিয়ে চামুচ লৈ কিনে বজাই আছে। তো গাইজ এতিয়া মোৰ আহি গ'ল ক্ষীৰ আৰু গাজৰ কা হালোৱা। তো তাৰ পৰা আহি গ'লোঁ এতিয়া আইতাৰ ঘৰ গৈছোঁ। আইতাহঁতৰ ঘৰ পাই গ'লোঁ। এইটো হয় আইতা। আইতা ক'ত গৈছিলি? আইতা ৱেলকাম ক ৱেলকাম। কিটা? ৱেলকাম ক ৱেলকাম। ওয়েলকাম ৱেলকাম ওয়েলকাম টু টু মাই নাই মাই মাই ব্লগ ল ব্লগ লগ আৰু ব্লগ 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 অ এনেকৈ কৈ দে হাই এনেকুৱা।
আছে এইটো হয় দাদু আৰু এটা ভনীয়ে আনি দিছিলে তো কি হয় স্পাইচি বুলি লিখা আছে তই এটা খাবি নাই খাম হে খাম দে অঁ ভালকৈ থা দিছোঁ মিঠা লাগে তই মোক অকণমান লৈ ল'লে এইপিনে অঁ খা জ্বলা আছে নে চা মামাটা ঘরে আহে ঘরে যান দে গো খাবি হ্যাঁ মামা খাবি মামা কম খাবি মাংস খান দা টাকা যদি খা আৰু এতিয়া কি হ'ল ভৰি বিষাইছে হে হরে কেলে ভৰি বিষাইছে মাংস টিকে হাতাই খাই এক দিনও খাই দিলা লাহাই যাও তো হওয়া লাহাতে অঁ ও তো এটা চিন্তা বলো এটাই খেলছে কি পৰি গলি তই ইয়ে চিন্তা বোকা বোকা হৈ গল বোকা হৈ গ'ল আৰু এইটো সেইপিনে দাদু 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 এটা গান গাটো তই গাই দাদুৱে পুৰা নেপালী গান জানে অঁ গা কি গান জানে সেইটোৱে গাই দে অকমান খৰা হ'ব দা নে দাদু চিনি পোৱা নাই চিনি পোৱা নাই এতিয়া পালি নাই গৈ পানী ভজ দুল গৈ পানী তই গাইছ একদম দাদুৱে বুঢ়া হৈ গৈছে সেইকাৰণে অকণ স্মৃতি শক্তি পুৰা পাহৰি গৈছে তো এতিয়া মোকেই চিনি পোৱা নাই দাদুৱে পাহৰি গৈছো তই এইটো হয় আইতা এইটো দাদু তো দাদু বেছি বুঢ়া গ'ল দাদু কিমান বয়স হ'ল ন মই জানো কিমান 100 বছৰ মান হ'ল নেকি সেই 100 বছৰ নাই তই গাইছ দাদুৱে মোক চিনিয়ে পোৱা নাই তই দাদুৱে চিনিয়ে পোৱা নাই এইটো তই একদম বুঢ়া হৈ গৈছে সেইকাৰণে চিনি পোৱা নাই তই বয়সো নেজানো কিমান ভালকে তই গাইছ এইপিনে এক্সিডেণ্ট হৈ গ'ল চাগে তই গাইছ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা আহি গৈছোঁ তো এতিয়া ঘৰলৈ গৈ আছোঁ আমি তো ঘৰলৈ পোৱা নাই তই গাইছ এতিয়া ঘৰ পাই গ'লোঁ আপোনালোকৰ ভাল লাগিলে তো আকৌ কাইলৈ নেক্সট ব্লগলৈ লগ পাম তো বাই বাই